Hi everyone, recipe video অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাংস আৰু পোলাওৰ এটা সুস্বাদু ৰেচিপি। তেনেহ'লে বলক আমি আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। মই আধা কেজি মাংস লৈছোঁ আৰু দুটা আলু এনেদৰে কাটি লৈছোঁ। এতিয়া মই ইয়াত দিম 2 চামুচ আদা নহৰু পেষ্ট, 3 চামুচ মানৰ সমান পিঁয়াজৰ পেষ্ট, 2 চামুচ হালধি, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি। শেষত 2 চামুচ মিঠাতেল আৰু 2 চামুচ নিমখ দিম আৰু গোটেইখিনি ভালদৰে সানি লৈ আধা ঘণ্টামানৰ কাৰণে মাংসখিনি মেৰিনেট হ'বলৈ ৰাখি থ'ম। এতিয়া মই পোলাওখিনি বনাবলৈ লৈছোঁ। পোলাও বনাবৰ বাবে মই 3টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ, 2 খিলা তেজপাত, 5-6টা লং আৰু ইলাচি, অলপ দালচেনি, এটা জাইতা আৰু এবাটিতকৈ অলপ কম ৰিফাইন অইল লৈছোঁ। এতিয়া প্ৰেছাৰ কুকাৰটো পাতি গৰম হোৱাত তাত ৰিফাইন অইলখিনি দি দিম। তেলখিনি গৰম হোৱাত তাত অলপ চেনি দিম। চেনিখিনি ৰঙচুৱা হোৱাত তেজপাত 2 খিলা আৰু গোটা মছলাখিনি দি দিম। এতিয়া ইয়াত পিঁয়াজখিনি দি গেছটো মিডিয়াম ফ্লেমত লৈ পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজি লৈ এতিয়া মই ইয়াত 2 চামুচ আদা নহৰু পেষ্ট আৰু 1 চামুচ নিমখ দিম। মছলাখিনি ভালদৰে ভজা হোৱাত এতিয়া মই ইয়াত পোলাও চাউলখিনি দি 3 মিনিটমানৰ কাৰণে গেছটো ল' ফ্লেম কৰি ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এনেদৰে গোটেইখিনি মিক্স কৰি লৈ এতিয়া ইয়াত জোখমতে পানী দিম। মই এয়া 1 কেজি চাউলত 3 গ্লাছ আৰু অলপ পানী দিছোঁ। এতিয়া প্ৰেছাৰ কুকাৰটো বন্ধ কৰি গেছটো হাই ফ্লেম কৰি এটা চিটি মাৰিব দিম। এতিয়া মাংস বনাবৰ বাবে কেৰাহীখনত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত অলপ চেনি দিছোঁ। চেনিখিনি ৰঙচুৱা হোৱাত তেজপাত 2 খিলা আৰু পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত আমি মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। পিঁয়াজ আৰু মাংসখিনি এনেদৰে অলপ ভাজি লৈ এতিয়া মই ইয়াত আধা চামুচতকৈ অলপ বেছি চিকেন মছলা আৰু জালুকৰ গুড়ি দিছোঁ আৰু এনেদৰে গোটেইখিনি মিক্স কৰি লৈ এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। 10 মিনিটমানৰ পিছত এবাৰ লৰাই দিছোঁ। এয়া চাওক মাংসখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে আৰু এনেকৈ ভালকৈ ভাজি ল'লেহে মাংসখিনিৰ আচল সোৱাদটো পোৱা যায়। এতিয়া মাংসখিনি আৰু 15 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। 15 মিনিট পিছত আমি এইখিনি ভালদৰে লৰাই দিম আৰু ইয়াত জোখমতে পানী এড কৰিম। পানীখিনি দি মাংসখিনি ভালদৰে সিজিবৰ বাবে 10-15 মিনিটমানৰ কাৰণে ঢাকি দিম আৰু গেছটো মিডিয়াম ফ্লেম কৰি ভালদৰে উতলিবলৈ দিম। 15 মিনিট পিছত মাংসখিনি হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম আৰু ইফালে পোলাওখিনিও এটা চিটি মৰাৰ পিছত নমাই দিলোঁ আৰু এয়া চাওক আমাৰ পোলাওখিনিও ধুনীয়াকৈ হৈ গ'ল। এয়া আমাৰ মাংস পোলাও ৰেডি হৈ গ'ল আৰু খাবলৈও বিৰাটেই টেষ্টি হৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু খাই কেনে পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।